2021-22 শিক্ষাবৰ্ষৰ বাবে ইউডাইছ প্লাছত তথ্যসমূহ কিদৰে সন্নিৱিষ্ট কৰিব? আমি প্ৰথমে মোবাইলৰ ব্ৰাউজাৰত udiceplus.gov.in/has/page/udise তেনেধৰণে এণ্টাৰ কৰি চাৰ্চ কৰিলে আমি পোনপটীয়াকৈ সন্মুখৰ পেজটো পাম আৰু ইয়াতে ষ্টেটটো চিলেক্ট কৰিব লাগিব, ৰাজ্যখন ইয়াত অহা Udise Plus Data Entry আসাম চিলেক্ট কৰাৰ পিছত গো কৰি দিব লাগিব। গো কৰি দিলে পেজটোত এন্ট্ৰি হৈ যাব। ইয়াতে স্কুলৰ নাম, ইউজাৰ নেমত স্কুলৰ নাম, পাছৱৰ্ড, যিটো পাছৱৰ্ড আপোনালোকে যোৱাবাৰ ব্যৱহাৰ কৰিছিলে এইটোকে ব্যৱহাৰ কৰিব পাৰিব। যদি অসুবিধা হয় কনচাৰ্ন CRCCৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ইয়াতে কেপচা কোডটো দি দিব লাগিব। ইয়াতে অটোমেটিক ফিল হৈ আছে। আমি লগ ইন কৰিলে স্কুলৰ পেজত যাব পৰা যাব। ইয়াৰ পিছতে DCF instruction for filling the DCF user manual ইয়াত ক্লিক কৰিব লাগিব। click here to open DCF to fill the data। আপোনালোকে ডেস্কটপ চাইটো কৰি ল'ব পাৰে, তেতিয়া পেজটো ডাঙৰকে দেখা যাব মোবাইলত। ডেস্কটপ চাইট কৰিলে পুনৰ লগ ইন দেখুৱাইছে, পুনৰ লগ ইন কৰি ল'ব লাগিব। কেপচা কোডটো এন্ট্ৰি কৰি লগ ইন কৰাৰ পিছত ক্লিক here to open DCF to fill the data। ডাটা ফিল কৰিবৰ কাৰণে আমি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে তথ্যবোৰ ভৰাবৰ কাৰণে পেজবোৰ লাভ কৰিম। আৰু ইয়াৰ আগতে আমি DCF খন ফিল আপ কৰাৰ আগতে এইটো কথা আমি মনত ৰাখিব লাগিব যে স্কুল নেম, স্কুল কেটেগৰী, লোৱেষ্ট ক্লাছ, হাইয়েষ্ট ক্লাছ সেইখিনি শুদ্ধ হৈ আছে নে। যদি শুদ্ধ হৈ নাই ব্লক MISৰ লগত কনচাৰ্ন CRCCৰ জৰিয়তে আমি জানি ল'ব লাগিব। ইয়াৰ পিছত আমাৰ এই পেজটোত চিৰিয়েল নং ৱাইজ আমি ফৰ্মখিনি ফিল আপ কৰি একাধিক্ৰমে শুদ্ধ ৰূপত ফিল আপ কৰি গ'লে আমি ইউডাইছৰ তথ্যসমূহ এন্ট্ৰি কৰিব পাৰিম।